আজি আমি আহিছো ভাত খাবলৈ ভাতৰ নিমন্ত্ৰণত এনেকুৱা কি বুলি কয় নাওবৈচা নাওবৈচা বুলিয়ে কয় নাওবৈচা গাঁও নহয় ন যোৰহাট নাওবৈচাত আমাৰ হেৰি হয় মানে খুৰাৰ সখী হয় খুৰাৰ সখী ঘৰত আজি ভাত খাবলৈ আহিছো ভাতৰ নিমন্ত্ৰণ আছে এতিয়া এয়া পাই মানে বহিছোহি আৰু আমি আৰু এতিয়া খেলত মানে IPL চোৱাত ব্যস্ত হৈ আছে আমাৰ সকলো দেই IPL প্ৰেমী আমাৰ ল'ৰাও খেল চোৱাত ব্যস্ত হৈ আছে মা আৰু ৰিধিক লৈহে আছে আৰু ৰিধি কোচৰ পৰা নানামেই আহোঁতেও শুই আহিছে গাড়ীত তাই এনেকে আৰু আপোনালোকক বস্তু এটা দেখুৱাম ৰ'ব এইবিলাক হৈছে এই দীপাংকৰ দাৰ মানে ল'ৰা ছোৱালী এচিভমেণ্টছ এইখিনি মেডেল কিমান ভাল লাগে ন নিজৰ সন্তানৰ ইমানখিনি এচিভমেণ্টছ হ'লে তাকে মই দেখি পেলাই ভাবিছো এইটো হৈছে SSLCত 100 এডভান্স মেথছত 100 পাইছিলে ন 100ৰ ভিতৰত সেইটো 100ৰ ভিতৰত 100 এডভান্স মেথছত পাইছিলে গৌৰাংগ দত্ত এয়া ছোৱালী এইটো কিহৰ ট্ৰফি পাইছিলে দীপাংকৰ দা এইটো কিহৰ ট্ৰফি পাইছিলে স্কুল টুৰ্নামেণ্টত পাইছিলে 3 বছৰ একেহে পাইছিলে 3 বছৰ একেহে পাইছিলে স্কুল টুৰ্নামেণ্টত বাল্য ভৱনত পঢ়িছিলে এইবিলাক ট্ৰফি মেডেলে মানে পুৰা ভৰি আছে আৰু সত্ৰ বিচাৰি দেখিছে নে আউনীআটী সত্ৰৰ পৰা গিফ্ট দিছিলে ন আপোনাক দিছিলে মোক দিছিলে সত্ৰ ভকত এজনে দিছিলে কিহৰ কাৰণে দিয়ে বাৰু এনে মানে মোৰ লগত ভাল আছিলে কাৰণে মানে গিফ্ট দিছে আৰু কিহে বোৱা কিন্তু পাতি বেটৰ এখন 1000 টকা ওচৰ আছে বিচনীখিন দাম ইমান ধুনীয়া মিহিকে কৰা একদম কাপোৰৰ নিচিনা বহুত ধুনীয়া মিহি মানে কাপোৰৰ নিচিনা লাগিছে ধৰিবই নোৱাৰিছে সদায় চাইছো মোক চুইয়া গামোচা এইবিলাক একেবাৰে দিছে চালি খাব না আমি গৈ তাত থাকি বহুত ধুনীয়া নিশ্চয় বনাওঁতেও টাইম লাগে বাৰু কাৰণ কেলে পাতলা যে টাইম লাগিব ইমান মিহি মিহি ইমান ধুনীয়াকে মানে কেনেকে বৈছে ন কষ্ট আছে সঁচাকে দেই নাই দেখা দেই আজি প্ৰথম দেখিছো এনেকুৱা বিচনী এইখন ওচৰৰ পৰা দেখুৱাই দিছে বিয়াত হোমৰ ওচৰতো লয় ন ঠিক আছে এইখন আৰু আমাৰ খুৰা আহি পেলাই এয়া বিহু নাচি কালি টোপনি ক্ষতি হৈ পৰি গৈছেহি আলহী ঘৰত আহিয়ে শুইছেহি তাৰ খুৰা উঠক মই ভাতত লাগিম বুলি ভিডিঅ' কাট লাগিলো দিদিয়ে মাম খাব এতিয়া ন দিদিয়ে মাম খাইছে তুমি টোপনি গৈ আছিলা হয় নাই মাম খাই ল'বা এতিয়া দেই নিজে খাব লাগিছিলে আকৌ সদায় নিজে খোৱা আজি কিয় হ'ল আমাক কাইলৈ খুৱাবা দেই তোমালোকৰ আমাক খুৱাবা নাই আকৌ গিলখন মাৰি দিবা নি মাক কি বুলি কবাগে মাক কি বুলি কবাগে কোন আহিছে বুলি কবা মাংস দোকান খোলা থাকিব দিনত ন মাংস দোকান দিনত খোলা থাকিব মাংস খাবা দেই পানী খাই হৈ গৈছে খুৰীহঁতৰ খাই হৈ গৈছে বেছকৈ চলি আছিলে ভাত খোৱা এতিয়া খুৰাই অকণমান ভাল পাইছে খুৰাও ভাত খাই বহিছে আৰু খুৰাই অলপ গাটো ভাল পাইছে এতিয়া যাম আৰু লাহে লাহে 10:30 মান হৈছে চাগে ন 10:30 মান হৈছে যাম আৰু লাহে লাহে বাই বাই আজিলৈ আহিছোঁ বাই বাই আকৌ লগ পাম এটি নতুন ভিডিঅ' লৈ ধন্যবাদ।